টু মাই ইউটিউব চেনেল পলাশ ব্লগ। তো গাইজ আজি আছে ৰাসৰ মানে আজি ফাৰ্ষ্ট দিন। তো আজি এতিয়া গুৱা আনিবলৈ যাই আছোঁ। তো আমি যোনটো গুৱা আনিম সেইটো সোণৰ হয়। আৰু বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই মোৰ লগত আছে আই লাভ ৰাইড এণ্ড ব্লগ। তো ইয়াৰ চাইকেলখন আছে। তো এই ইয়াৰ চাইকেলখন ক'ত থৈ যায় বিচাৰিব নাই, আমাৰ তাতো থোৱা গেলি জাগা নাই মানে। তো ক'তে চাই আছোঁ, তো লগ পাই আছোঁ। চাই দিয়ক ভিডিঅ'টো লাষ্টলৈকে, বহুতে ধেমালা হৈছে। চাই দিয়ক দিলোঁ ইয়াতে। তো মোৰ চাইকেলখন আছে তাত। তো চাইকেল আমি নিওঁ কাৰণ তাতে হ'ব চোৰ। আমাৰ মামাৰ এখন মামীহঁতৰ মামাৰো এখন গাড়ী চুৰ কৰি নিলে। তো পৰহিদিনা মানে নিলে। তো সেইবাবে চাইকেলখন নিনিওঁ। তো এতিয়া বলক আমি ৰাসলৈ যাওঁ। তো বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। তো বলক লাইক কৰি দিব, লাইক আৰম্ভ কৰিলোঁ। আৰু আমাৰ লগত আছে কিতাৰ্থ। তো ই পুৰা হেণ্ডচাম হৈ আহিছে পুৰা। তো গাইজ ভিডিঅ'টো লাষ্টলৈ চাই দিব আৰু লাইক কৰিব। মই বাৰেক কৰি লাইক কৰিবলৈ কৈছোঁ, চাই দিয়ক। মানে এতিয়া ফাইনেল আহি পালোঁ ৰাস, আৰু যাবলৈ হোৱা নাই আৰু মানে দেৰি আছে। আৰু এইভাগে মূৰ্তিগিলা আছে। তো ৰাতিলৈ দেখুৱাম, ৰাতিলৈ মজা মানে এট্ৰেক্টিভ দেখিব। তো সেইবাবে আৰু ইয়াত এখন পাৰ্ক আছে, পাৰ্কখন দেখিব দিওঁ। পাৰ্ক নহয় দেচোন, মানে এই ফুলনি বাগিচাৰ নিচিনা আৰু লিখি দিছে ইয়াত। চাব গাইছ, ডুপ্লিকেট ফুল হয়। আৰু এটা চুইমিং পুল আছে। চুইমিং পুলটো ৰাতিয়ে ভাল লাগে গাইছ। আৰু গাইছ এইভাগে কিতাৰ্থৰ ফটো উঠি আছে। আৰু এইভাগে চাব পাৰে আকৌ মানুহ চানুহ হোৱা নাই আজি ফাৰ্ষ্ট দিনটো। আৰু দোকান পোহাৰবিলাকনো ইমান ভালকৈ খোলা নাই। আৰু এইটো মন্দিৰ, তো তাত কেইজনমান মানুহ বহি আছে। লগ পালোঁ আহি মানে আগত গুচি গৈছিল। তো সেইবাবে চাওক এইভাগে আগত যাই আছে। তো এতিয়া ভিডিঅ' নকৰোঁ, তো ৰাতিলৈ দেখুৱাম, ৰাতিৰ পৰিৱেশ দেখুৱাম। তো চাই দিবা ভিডিঅ'টো। তো গাইজ এতিয়া ৰাতি গ'ল আৰু মোৰ লগত আছে চুনু, আৰু এইভাগে আছে মিন্নৰ লগ, আৰু সিও ভিডিঅ' বনাই আছে মানে এই মইতো ভিডিঅ' বনাওঁ। আৰু এইভাগে মুতি আছে। ঐ এৰিকে গেলি মুতি যাব লাগে, লাজ কৰে গাইজ। তো বলক লগ পাইছোঁ, এই তাত আছে, এই তাত এটা দট হৈছে। তো তাত আছে গাইজ। তো যাই আছোঁ, চাই দিয়ক ভিডিঅ'টো লাষ্টলৈ। বহুত ধামালা হ'বলৈ গৈছে, জুম হৈছে। আৰু গাইজ এতিয়া পূজা আহি পালোঁ, আৰু আগৰ ভাগে আছে পূজা। তো দেখুৱাইছোঁ আৰু মই আগলৈ যাই আছোঁ। গাড়ী মাৰিব গাইছ, এনেকুৱাই পৰিৱেশ পূজাৰ। তাত পূজা চলি আছে। তো তালৈকে যাই আছোঁ। তো চাই দিয়ক ভিডিঅ'টো লাষ্টলৈ, জুম হৈছে এইবাৰ গাইছ, চাই দিয়ক ভিডিঅ'টো। ফাইনেলি পূজা আহি পালোঁ, আৰু এইভাগে গাইছ এতিয়া দিনৰ ফুলনি বাগিচাখন এতিয়া ধুনীয়া লগা হৈছে। আৰু সেইভাগে চুইমিং পুলটো হোৱা নাই এতিয়ালৈকে বনোৱা। তো মোৰ আগৰ পিনে আছে মন্দিৰটো চাব পাৰে। গাইছ মন্দিৰটো আগতকৈ এইবাৰ মজাকৈ এট্ৰেক্টিভ বনাইছে। আৰু ধুনীয়া দেখা হৈছে মানে। আৰু ধুনীয়াকৈ জিমিক লাইট লগাই দিছে। কৰি এইবাৰ নামৰ গাড়ী আহি পালে। তেওঁ এতিয়া নাম পৰিৱেশন কৰিব, আৰু ছোৱালী মানুহৰ নাম আৰু গাইছ এইভাগে টেষ্টখন চাওক না, মজা লগা হৈছে। তো এইভাগে চাব পাৰে। আৰু গাইছ এইভাগে এখন ষ্টেজ, এইখনতে ফাংচন হ'ব। তো চাম দিয়ক। এইভাগে পূজাৰ আহিলোঁ, আৰু এইভাগে মূৰ্তিকেইটা আছে। তো এইটাই মূৰ্তি চাব পাৰে। ছোৱালী নকৰে মেকআপ, তাৰ আপালত মই মেকআপ। এইটো মই লোৱা নাই, এইটো ইয়াৰ ডাইলগ। এই বেটা ল'ব খুজিছে গাইছ, সেইকাৰণে এনেকুৱা ভিডিঅ' নকৰিছে। চাবচোন ইয়াৰ ইউটিউব চেনেল, মোতকৈ ডাঙৰ তাৰমানে মোতকৈ ইউটিউব চেনেলটো তাৰ অলপমান গ্ৰ'ল। মানে সি এটা গান দিছিল, ছাবস্ক্ৰাইব কৰিছোঁ। তো গাইছ লাইক কৰিব। তো ভিডিঅ'টো বহুত দীঘল হ'বলৈ গৈছে। তো নামো আহিছে, তো নামো চাম। তো চাই দিব ভিডিঅ'টো লাষ্টলৈ। তো বহুত হাল্লা আছে, সেইকাৰণে ভ্লগ কৰিব পৰা নাই। তো চাই দিব আহি কিনে ইয়াত আই লাভ ডিয়াৰকে মোতকৈ বহুত চৰা হয়।
তো গাইছ আৰু এইভাগে এনেকুৱা কাম চলি আছে চাইৰ ক'ব তো কওক যোন আপি নকৰে মেকআপ তাৰ ল'ৰাৰ লগত হ'বই ব্ৰেকআপ গাইছ মোৰটো চুৰ কৰিছে গাইছ মোৰ এইটো মোৰ গাইছ ইয়াতো চুৰ কৰি দিলে গাইছ ই দিয়ে আৰু আৰু গাইছ এইটো এনেকুৱা পৰিৱেশ মানে ইয়াত সেই লাইটটো দিব লাগিব এই লাইটটো দিলে অলপমান জিকমিকা লগা হ'ব আৰু এইটো ভালকৈ হোৱা নাই মানে এই ইয়াত মূৰাটোত পানী একদম ভৰ্তি যাব লাগিব সেইবাবে তাৰ পূজাৰ পৰা আহিলোঁ তাত নাম চলি আছে তো এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু কালি ফাংচন আছে ফাংচন মানে পৰহিদিনা বেছি ভালকৈ ফাংচন হ'ব কালিও ভিডিঅ' বনাম এইকেইদিন সদায় ডেইলি ভ্লগ আহি থাকিব তো চাব আপোনালোকে তো আৰু বহুতে ভ্লগ দিও আছে তো সেইবাবে তো আহিছে ভ্লগ তো চাই থাকক ভিডিঅ'টো তো ক'ত চাই থাকক মানে ভিডিঅ'টো শেষেই কৰিলোঁ তো বাই বাই টেক কেয়াৰ আই লাভ ইউ অল বাই গাইছ